হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আজি লৈ আহিছোঁ মই হাঁহ আৰু কোমোৰাৰ আঞ্জাখন। আমাৰ অসমীয়া সমাজৰ খুবেই এবিধ জনপ্ৰিয় ডিছ হয় এইটো। এতিয়া আহকচোন কেনেদৰে মই বনালোঁ। ইয়াতে কেৰাহী এখন ল'লোঁ, তাত দিলোঁ মিঠাতেল আৰু দিলোঁ দুখিলা তেজপাত। আৰু ইয়াতে দি দিম 4টা মই ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ। পিঁয়াজ 4টা এনেদৰে ভাজি ল'ম। অলপ ৰংচুৱাকৈ ভাজিব পিঁয়াজখিনি, যাতে কালাৰটো ভাল হয় মাংসখনৰ। আৰু ইয়াতে মই এতিয়া দি দিম নিমখ আৰু হালধি। নিমখ আপোনালোকৰ সোৱাদ অনুসাৰে ল'ব। এইখিনি এতিয়া ভালদৰে লৰাই থাকিম। আৰু চাওক, এনেদৰে কালাৰ অহালৈকে ভাজিছোঁ। আৰু এইবিধ মাংস বনালে সদায় লোহাৰ কেৰাহী ব্যৱহাৰ কৰিব, তেতিয়া কালাৰটো খুবেই ভাল আহে। এতিয়া মাংসখিনি মই এড কৰি দিলোঁ। আধা কেজিৰ বেছি আছিলে মাংস। এইখিনি এতিয়া ভালদৰে লৰাই প্ৰায় 15 মিনিটমান সময় ভাজি থাকিম। তাৰপিছত দি দিছোঁ আদা নহৰুৰ পেষ্ট 2 চামুচ। এইখিনি এতিয়া আৰু লৰাই দিম। এইবিধ মাংস যিমান ভাজিব সিমানে খাবলৈ সোৱাদ লগা হয়। আৰু ইয়াতে দিলোঁ ৰেড মিৰ্চি পাউডাৰ আৰু জিৰা গুড়ি 1 চামুচকৈ দিছোঁ মই। ইয়াতে এতিয়া ভালদৰে লৰাই থাকিব। আৰু এনেকৈ তেলটো যেতিয়ালৈকে ছেপাৰেট নহয় তেতিয়ালৈকে ভাজি থাকিব লাগিব। আৰু ইয়াতে দিলোঁ কেঁচা জলকীয়া মই 4-5টামান কাটি দিছোঁ। আপোনালোকে জ্বলা বেছি খালে বেছিকৈ ল'ব পাৰে। মই আজি কমকৈ দিছোঁ ইয়াতে। আৰু চাওকচোন, প্ৰায় 80% মাংসখিনি সিজিয়ে গৈছে ভাজোঁতেই। আৰু এতিয়া ইয়াতে এড কৰি দিম কোমোৰা আৰু আলুখিনি। এইখিনি দি এতিয়া আকৌ ভালদৰে লৰাই দিম এনেদৰে। আৰু চাওক, কোমোৰাখিনিও প্ৰায় আধা সিজিছে, আলুও প্ৰায় সিজি গ'ল। তথাপি মই অকণমান সময় আৰু ভাজিয়ে আছিলোঁ এনেকৈ ক'লা হোৱালৈকে মাংসখিনি। আৰু এতিয়া ইয়াতে উতলা গৰম পানী মই দি দিছোঁ। মাংসত সদায় উতলা গৰম পানী ব্যৱহাৰ কৰিব, তেতিয়া সোৱাদ আৰু ভাল লগা হয় আঞ্জাখন। এইখিনি এতিয়া আৰু 15-20 মিনিটমানৰ বাবে মই উতলিব দিম। এনেদৰে উতলাই আছোঁ। আৰু শেষত এতিয়া দি দিম গৰম মছলা। মই পটাত বটি ৰাখোঁ, এনেদৰে 1 চামুচ দি দিছোঁ। এইখিনি এতিয়া আৰু অলপ সময় ৰাখি দিম উতলিবৰ বাবে। মোৰ আঞ্জাখন হৈয়ে গ'ল। চাওকচোন কি ধুনীয়া আহিছে কালাৰটো। কেনেকুৱা পালে জনাব। আপোনালোকে সকলোৱে বনায়, তথাপি মই দেখুৱালোঁ এনেদৰে বনাই। দেখাৰ বাবে থেংক ইউ, ধন্যবাদ।